বৰ্তমান যুগতো আপোনালোকে সকলো ইণ্টাৰনেট ব্যৱহাৰ কৰে আৰু ইণ্টাৰনেটৰ যোগেদি আপোনালোকে বহুতো ইম্পৰ্টেণ্ট কাম কৰে লাইন বিল দিয়াৰ পৰা আৰম্ভ কৰি LIC বিল বিভিন্ন ধৰণৰ ইণ্টাৰনেটৰ কাম কৰে ক'ৰবাত এপ্লাই কৰাকে ধৰক কিন্তু কেতিয়াবা কি হয় আপোনালোকে ইম্পৰ্টেণ্ট কামবোৰ কৰি থাকিলে মাজতে কল আহি যায় আৰু আপোনালোকৰ বহুত ডিষ্টাৰ্ব হৈ যায় কিন্তু মই আজি আপোনালোকক এনেকুৱা এটা ট্ৰিক দেখাবলৈ গৈছোঁ যিটো ট্ৰিকত আপোনালোকে ফ্লাইট মোড অন কৰিব আপোনাৰ ইণ্টাৰনেট ব্যৱহাৰ কৰিব পাৰিব শুনাত আচৰিত যেন লাগে কিন্তু এইটো সম্ভৱ নমস্কাৰ বন্ধুসকল মই সৌৰভ আৰু আপোনালোকে চাইছে টেকনিকেলৰ সম্পূৰ্ণ বেছি মই অৱগত কৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ তো মই আহি গ'ল মোৰ মোবাইল স্ক্ৰীনত পোনপ্ৰথমে আপোনালোকক দেখাই দিব বিচাৰিছোঁ মোৰ যিটো ফ্লাইট মোড এৰোপ্লেন মোড এইটো অন হৈ আছে কিন্তু মই এতিয়া মোৰ ইউটিউবটো চলাই দেখাইছোঁ আপোনালোকক এৰোপ্লেন মোড অন কৰি তাৰ পৰা এটা ভিডিঅ' প্লে কৰোঁ এইটো ভিডিঅ' চাওক মোৰ এৰোপ্লেন মোড অন হৈ ইউটিউবৰ ভিডিঅ' প্লে হৈ গৈছে আপোনাৰ একদম পোনপ্ৰথম কাম হ'ব আপুনি আপোনাৰ মোবাইলৰ যোনটো ডাটা সেইটো অন কৰি ল'ব ডাটাটো অন কৰি আপোনাৰ যোনটো ফ্লাইট মোড সেইটো অন কৰি ল'ব এৰোপ্লেন মোড অন কৰি ল'ব অন কৰাৰ পিছত আপুনি ডায়েল পেডখন অ'পেন কৰিব আৰু ইয়াত ******* ক্লিক কৰিব তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱা এখন পেজ খোল হ'ব যদি আপুনি সিম নম্বৰ 1 দি ইণ্টাৰনেট ইউজ কৰে তেন্তে ফোন ইনফৰমেশ্যন 1ত ক্লিক কৰিব আৰু যদি আপুনি সিম নম্বৰ 2 দি ইণ্টাৰনেট ইউজ কৰে তেন্তে ফোন ইনফৰমেশ্যন 2ত ক্লিক কৰিব মোৰ যিহেতু সিম নম্বৰ 2 সেইকাৰণে ফোন ইনফৰমেশ্যন 2ত ক্লিক কৰিছোঁ তাৰপিছত আপুনি অলপ তলত আহিব তলত দেখিবলৈ পাব মোবাইল ৰেডিঅ' পাৱাৰ বুলি এটা অপশ্যন ইয়াত আপুনি এইটো অন কৰি দিব প্ৰথমবাৰতে অন নহ'ব আপুনি দুবাৰ তিনিবাৰ ট্ৰাই কৰিব তাৰপিছত এইটো অন হৈ যাব তাৰপিছত আপুনি বেক হৈ আহিব বেক হোৱাৰ পিছত আপোনাক দেখাই দিব বিচাৰিছোঁ আপোনাৰ যোনটো ইণ্টাৰনেট সেইটো ফ্লাইট মোড অন কৰি চলিবলৈ আৰম্ভ হৈ যাব মোৰ যিহেতু দেখিবলৈ পাইছে ফ্লাইট মোডটো অন আছে আৰু মই আপোনালোকক ইউটিউব অন কৰি দেখাই আছোঁ ইউটিউবৰ এটা ভিডিঅ' প্লে কৰি দেখাই আছোঁ এই ভিডিঅ'টো আপোনালোকক প্লে কৰি দেখাই আছোঁ মই এইটো চাওক আপোনালোকে ভিডিঅ' যোনটো প্লে হ'ব এতিয়া এয়া প্লে হৈ আছে তো ভিডিঅ'টো সকলোকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি ইমানতে সামৰণি মাৰিলোঁ জয় আহোম